অসমীয়াৰ স্বাভিমান গামোচাখন কান্ধত লৈ বিহু কৰ্মশালা চাবলৈ ওলাইছোঁ আৰু তাৰ আগতে আপোনালোকক দেখাম আমাৰ গাঁৱত বিহুৰ প্ৰস্তুতি কেনেধৰণে চলিছে। এইফালে মামীয়ে যঁতৰত মহুৰা বটি আছে আৰু তাৰপৰা মাহীয়ে বৈ আছে, তাত গামোচা লগাইছে। বৌ আৰু মায়ে ঢেঁকীত পিঠা খুন্দি আছে বিহুৰ কাৰণে। এতিয়া পালোহি বিহু কৰ্মশালা আৰু ইয়াত প্ৰশিক্ষক হিচাপে উষাৰাণী গগৈ বাইদেৱে খুব সুন্দৰকৈ বিহু শিকাইছে নাচনীবিলাকক।
ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।